কৰি ল'লে তাৰ ক্যাৰেক্টাৰ আৰু তাৰ হিষ্ট্ৰী চেঞ্জ হৈ নাযায়। কথাটো সঁচা নে মিছা? জলিবাই চিনেমাত ক'ব, সেইকাৰণে চিনেমা হললৈ গৈ চিনেমাখন উপভোগ কৰিলে জলিবাই কি কয় কিমান এতিয়া মাথো প্ৰতিভা 6 ডিচেম্বৰত আহি আছো। চিনেমাখনত মই এজন পুলিচ অফিচাৰ আৰু মোৰ উপাধিটো হৈছে খৌকা ধৰা। এই খৌকা ধৰাৰ থানাত কেতিয়াও কেছ পেণ্ডিং হৈ নাথাকে। কেছ এইফালে টেবুলত, আছামী জেলত। আৰু বহুত ডাইলগ আছে, আমি ক'ত শুনিম ডাইলগবোৰ? অ'কে, দিগন্ত এটা ডাইলগ ক'ব বোলে, শুনিম নে? মই এনেও খুব কম কথা কওঁ আৰু ছবিখনতো খুব কম কথা আছে, কিন্তু যিখিনি কথা কওঁ কৈছো, মানুহৰ নাম চেঞ্জ কৰি ল'লে তাৰ ক্যাৰেক্টাৰ আৰু তাৰ হিষ্ট্ৰী চেঞ্জ হৈ নাযায়। কথাটো সঁচা নে মিছা? এতিয়া মই আমাৰ জলিবালে মাইক্ৰফোনটো দিছো। জলিবাই এতিয়া একো নকয়, জলিবাই চিনেমাত ক'ব, সেইকাৰণে চিনেমা হললৈ গৈ চিনেমাখন উপভোগ কৰিলে জলিবাই কি কয় গম পাই যাব। নাই, মোৰ তেনেকুৱা মই আচলতে কান্দোতেই গ'ল ন, ট্ৰেইলাৰখনত দেখি পাব কান্দোতেই গৈছে। খালি এইটোৱে জানিবা, মোক চবেই কিন্তু পেহী বনাই দিলে। তাতে মোৰ ইউনিটৰ চবেই মোক পেহী বুলি মাতে, কিন্তু গম আনকি বিষ্ণু খাৰগুৰিয়ে ছাৰেও মানে মোক পেহী বুলি মাতিছিলে। গতিকে তোমালোকে ছবি গৃহলৈ আহা আৰু আমাৰ চিনেমাখন উপভোগ কৰা, তেতিয়া গম পাই যাবা জলিবাই কি ক'লে। ঠিক আছে, থেংক ইউ। এতিয়া মোৰ ডাইলগটো কওঁনে? ট্ৰেইলাৰ কিয় চোৱা নাই? তেতিয়া যদি ডাইলগ ক'বলৈ ট্ৰেইলাৰ কিয় চোৱা নাই? চাইছানে? চাইছা? ট্ৰেইলাৰটো যদি চাইছা, ডাইলগটো তাতে আছে। আৰু এই ডাইলগটো মই বিচাৰো প্ৰত্যেকজনী ছোৱালীয়ে ক'বলৈ সাহস কৰক, প্ৰত্যেকজনী ছোৱালীয়ে ডাইলগটো মনত ৰাখক। প্ৰত্যেকজনী ছোৱালীয়ে কওক যে যদি বাচি থাকিবলৈ মন আছে, তেন্তে মোৰ পৰা 5 ফুট দূৰত থাকিবি। বাচি 5 ফুট দূৰত থাকিবি। আৰু ওচৰলৈ আহিলে কি হ'ব? 6 ডিচেম্বৰত কৈ আছো। ধন্যবাদ আপোনালোকক, বহুত ধন্যবাদ ইমানখিনি সময় মৰম দিয়াৰ বাবে। চিনেমা চাবলৈ যাব নাযায়? বিভিন্ন ঠাইলৈ আমি যাম, কিন্তু আজি আমাৰ প্ৰথম দিনটোৰ প্ৰথম অনুষ্ঠানটোত ইমান সহযোগিতা দিয়াৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিম।